আমাৰ Saifuddin ব্লগ আছিল না Saifuddin ব্লগ এটো আপোনাৰ ব্লগ চেনেল হয় নতুন চেনেল হয় আপোনালোকে সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰক এই দোস্ত ওয়েলকাম টু মাই ইউটিউব চেনেল Saifuddin ব্লগছ আজি মই কাক লগ পালো আপোনালোকে চাব পাৰিব তেনেহলে আহক দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো ব্লগ এতিয়া বৰ্তমান মানজনক লগ কৰিব গৈ আছো আপোনালোকে চাব পাৰিব তেনেহলে আপোনালোকে আহি থাকক মোৰ পিছে আহি থাকক আপোনালোকে চাব পাৰিব মানজনক আহক বৰ্তমান আহি পাই গলো আপোনালোকে চাব পাৰিব এতিয়া মই অলপ ভিতৰলৈকে সোমাই আছো আপোনালোকক দুখাব চেষ্টা কৰি আছো মই চাব পাৰিব চাওক আপোনালোকে এইডালে সেইডাল একেবাৰে নেদেখা ডাল আপোনালোকে চাই লওক ভালকে গাইস আপোনালোকে দেখি আছে আমাৰ Saifuddin ব্লগ আছিল না Saifuddin ব্লগ এটো আপোনাৰ ব্লগ চেনেল হয় নতুন চেনেল হয় আপোনালোকে সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰক ভিডিওটো লাইক কৰক ভিডিওটো ভাল পায় বহুত দূৰলৈকে আপোনালোকে চেনেলটো কি কৰিব লাগিব শেয়াৰ কৰিব লাগিব ন মই ক'বলৈকে ইমানখিনি আছে আজি মই মানে অলপ ভালুকৰ পৰা মানুহলৈকে আহিম বুলি ভাবিছোঁ ডিজাইনটো বনাই লওঁ দাৰি চলি মোৰ নেক্সট চেনেলত আহি আছে MJ9XM চেনেলটো আপোনালোকে চাব ডিসক্ৰিপচনত লিংকটো থাকিব নতুন ব্লগ মাই ফাৰ্ষ্ট ব্লগ ভিডিওটো হ'ব আপোনালোকে চাবলৈ নাপাহৰিব তো অলপ বাহিৰটো ভিডিওটো দেখাই দে চেনেলখন কা এ আমাৰ দুদু মাহাজন এয়া আমাৰ উইনাৰ এফালে কাম চলি আছে পুৰা ধামাকা চলি আছে এপিনে আপোনালোকে সকলোৱে আহক ইয়াত পুৰা স্পেচিয়েলি হেয়াৰ কাটিং হয় আপোনালোকে বস্তুখিনি দেখি আছে ভাল মেটেৰিয়েলখিনি আছে চাব পাৰে তো আহক সকলোৱে দাড়ি চুলি কাটক চুলি ষ্ট্ৰেট কৰক মোৰ চুলিখিনি দেখি আছে আপোনালোকে গ্লাছত দেখাই দিছে মই ইয়াতে গৈছিলোঁ প্ৰায় আজি 4 মাহ হৈ গ'লগৈ তেখেতে কৈছিল 3 মাহ মানহে যাব বুলি কিন্তু 4 মাহ হৈ গ'ল ভালেই হৈ আছে তেখেতৰ ইমান আইডিয়া নাই যেহেতু নতুন মানুহ আপোনালোকে আহক সকলোৱে অলপ সহযোগিতা কৰক চাওক অলপ বাহিৰৰ চাইডটো দেখাই দিছোঁ যদি ভিডিওটো ভাল লাগে তেনে লাইক কৰিব কমেন্ট কৰিব আজি ওচৰত আছে Saifuddin ব্লগছ আপোনালোকে সাবস্ক্ৰাইব কৰি দিয়ক চেনেলটো লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব গোটেইখিনি কৰি লৈ আমাৰ দাদাক অকণমান আগুৱাই লৈ যাওক আপোনালোকৰ পৰা এইখিনিয়ে মোক সমূহ বক্তব্য থাকিল আৰু এটা কথা আজি মহাশিৱৰাত্ৰিৰ সকলোকে আমন্ত্ৰণ জনাইছোঁ আমাৰ ইয়াত শিৱৰাত্ৰি হৈ আছে এবাৰ দেখাই দিয়ক এই মন্দিৰটো দেখা পাইছে আপোনালোকে এই মন্দিৰটো আজি হৈছে আপোনাৰ শিৱৰাত্ৰি তাৰমানে ইয়াত বহুত কিবা কিবি চলিব আজি সজাই থৈছে ধুনীয়াকৈ মন্দিৰটো আপোনালোকে দেখা পাইছে চাগে চাওক ভালকৈ চাওক হে গাইজ মোৰ ভিডিঅ' আজি ইমানখিনিতে সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে মোক কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে ভিডিঅ'টো চাই